পুরস্কৃত এতিয়া তোমালোকে নিজ কাৰ্যতে আগবঢ়াই দেখা নাই মহন্ত ভক্তদেৱ এজন গুণীজ্ঞানী পাত্ৰৰ হাতত মোৰ স্নেহৰ ভগনী দৈৱকীক সমৰ্পণ কৰিবলৈ পাওঁ। তাৰ পৰিকালকেতো ৰাজ্যৰ অতিথি অভ্যাগত সকলোৱে শংকৰ আদৰে ঘটনাকে একেমুখে কৰিছে প্ৰশংসা। তাৰ বাবে ধন্যবাদ দিব ধন্যবাদৰ পাত্ৰ তুমি কমকে এই হৈছে আপোনাৰ কিন্তু এই পৃথিৱী কথা ইয়াত বাৰে বাৰে বিশ্বাস কৰিছে। আমাৰ যিহে বুজিব পাৰিছো মই কণ্ঠজন কি কিবা ধরে খবর করে অসিলা ভিতর হইল করে হইল করে মনে দৌড়কে জানাবাসি তুমি বলে মহারাজ এই হচ্ছে জগতরে চিরন্তন সত্য। পুত্র হয় পর হয় নাই গৃহ পুরাণ করে হয় না হবে গতি করে পরল কি হবে হয় যদি সুখত আকুৰা কৰি আৰু হৃদয় গতিকে কোনে জানো শান্ত নাজিব।